সাধাৰণতে খোৱা পানী দূষিত হোৱাৰ ফলত জণ্ডিছ ৰোগ বিভিন্ন উপসৰ্গৰ জৰিয়তে মানৱ দেহত দেখা দিয়ে, যাৰ ফলত মানৱ শৰীৰে তেজ বা ৰক্তকণিকা ভালদৰে উৎপন্ন কৰিব নোৱাৰে। তাৰ ফলত আমাৰ শৰীৰৰ ৰং, চকু, নখ আদি হালধীয়া হয়, খোৱাৰ বাবে ৰুচি নোহোৱা হয়, যিকোনো সময়তে বমি, ভোক নলগা আদি লক্ষণে দেখা দিয়ে। সেয়েহে আহকচোন আমি কেইটামান ঘৰুৱা দিহাৰ বিষয়ে আলোচনা কৰোঁ। শিলিখা গুড়ি মৌৰ লগত মিহলাই নিতৌ 2 চামুচকৈ খাব লাগে। বেলপাতৰ ৰস উলিয়াই তাত এচিকটা জালুকৰ গুড়ি মিহলাই আধা কাপ কৰি দিনে 2 বাৰকৈ খাব লাগে। শুকান আদাৰ গুড়ি আৰু মৌ সম অনুপাতত মিহলাই দৈনিক 2 চামুচকৈ 2 বাৰ খাব লাগে। টুৱা বা জিলমিল শাকৰ গুটি গুড়ি কৰি পুৱা গধূলি এচামুচকৈ খালে ভাল ফল পোৱা যায়। পিঁয়াজ সৰু সৰুকৈ কাটি তাত নেমুৰ ৰস মিহলাই খাব লাগে। তৰবুজ খালেও জণ্ডিছ ৰোগ ভাল হয়। কৰ্দৈ টেঙাৰ আঞ্জা ৰান্ধি খালেও জণ্ডিছ ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰি। এগিলাচ কুঁহিয়াৰৰ ৰসত গোল নেমুৰ ৰস মিহলাই প্ৰতিদিনে খাব লাগে। 2-3 চামুচ এৰাপাতৰ ৰস খালেও জণ্ডিছ ভাল হয়। 2-3 চামুচকৈ 3 দিনমান খালে বহু পুৰণি জণ্ডিছ ঠিক হোৱা দেখা যায়।